Hey guys, welcome to Plusmark. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল Plusmark. মই হলো Chandasmita. এতিয়ালৈ আমি পঢ়ি আছিলোঁ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ জলসিঞ্চন। আজি আমি পঢ়িম অপতৃণৰ পৰা সুৰক্ষা। গতিকে দেৰি নকৰি আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অপতৃণৰ পৰা সুৰক্ষা। প্ৰজ্ঞান আৰু প্ৰহেলিকাই ওচৰতে থকা এখন ঘেঁহুৰ খেতি কৰা পথাৰলৈ গৈছিল আৰু তাত আন কিছুমান উদ্ভিদো দেখা পাইছিল। তেতিয়া প্ৰজ্ঞানৰ মনলৈ এটা প্ৰশ্ন আহিল যে ইচ্ছা কৰিয়ে এই বেলেগ উদ্ভিদবোৰ ৰোৱা হৈছে নেকি? প্ৰজ্ঞান আৰু প্ৰহেলিকাই ঘেঁহু খেতি কৰা পথাৰলৈ গৈছে, গতিকে নিশ্চয়কৈ তাত কেৱল ঘেঁহুৰ খেতি কৰা হ'ব। কিন্তু সিহঁতে ঘেঁহুৰ খেতিৰ বাহিৰেও আন কিছুমান উদ্ভিদো দেখা পালে। তো সিহঁতৰ মনলৈ প্ৰশ্ন আহিছে, প্ৰজ্ঞানৰ মনলৈ প্ৰশ্ন এটা আহিছে যে এইবোৰ ইচ্ছা কৰি ৰুইছে নেকি? খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকতেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে। মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে শস্যৰ বাহিৰেও আন কিছুমান উদ্ভিদ থাকে যিবোৰ নিৰোৱাটো অতি জৰুৰী, কাৰণ সিহঁতে কি কৰে, শস্যৰ কাৰণে যিখিনি প্ৰয়োজনীয় পোষক দ্ৰব্য সিহঁতেও গ্ৰহণ কৰি থাকে। গতিকে শস্যৰ কাৰণে লাগতিয়ালখিনি সিহঁতেই লৈ যায়, শস্যৰ অপচয় ঘটিব ন। গতিকে এইটো ইম্পৰ্টেণ্ট। অপতৃণ এই পাঠটোৰ আটাইতকৈ হয়তো ইম্পৰ্টেণ্ট এইটোৱে প্ৰশ্ন যে অপতৃণ কি? খেতিপথাৰত শস্যৰ বাহিৰেও স্বাভাৱিকতে কিছুমান অপ্ৰয়োজনীয় উদ্ভিদ গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে। মই এটা ষ্টাৰ দি দিছোঁ, বহুত ইম্পৰ্টেণ্ট। অপতৃণ আঁতৰোৱাকে বনবাদ নিৰোৱা বোলে। অপতৃণ যেতিয়া আঁতৰাম আমি, বহুত প্ৰকাৰ আছে কেনেকৈ আঁতৰাব পাৰি, যেতিয়া আঁতৰাম তাক আমি বনবাদ নিৰোৱা বুলি ক'ম। যিহেতু অপতৃণৰো শস্যৰ সমানেই পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক। এতিয়া মই ক'লোৱে, কাৰণ সিহঁতক পানীও লাগিব, পোষক দ্ৰব্যও লাগিব, ঠাইও লাগিব আৰু পোহৰও লাগিব। গতিকে এইবোৰ নিৰোৱা অতি প্ৰয়োজন। যদি আহে প্ৰশ্নটো যে অপতৃণ কি আৰু ইয়াক আমি কিয় আঁতৰাব লাগে, তেতিয়াহ'লে লিখিব লাগিব যে ই অপতৃণবোৰে শস্যৰ সমানে পানী, পোষক দ্ৰব্য আৰু ঠাই, পোহৰ এইবোৰ কভাৰ কৰি থাকে। মানে অসমীয়াত যদি লিখা এই লাইনটো লিখিবা। সেইকাৰণে কি হয়, অপতৃণ নিৰোৱাটো অতি জৰুৰী। নহ'লে অপতৃণে শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। কিছুমান অপতৃণে শস্য চপোৱাৰ সময়ত বাধা সৃষ্টি কৰে আৰু তাৰে কিছুমান প্ৰাণী আৰু মানুহৰ বাবে বিষাক্ত হয়। এতিয়া ই কেৱল শস্যবোৰকে নহয়, মানুহক অনিষ্ট কৰিব পাৰে। সেইকাৰণে এইবোৰ নিৰোৱাটো অতি জৰুৰী। এই গোটেই পেৰেগ্ৰাফটোৱে ইম্পৰ্টেণ্ট হয় দেই। মই গোটেই পেৰেগ্ৰাফটোতে ষ্টাৰ দিছোঁ, পাৰিলে এই পেৰেগ্ৰাফটোৱে মুখস্থ কৰি দিবা। এইটো ইমান টান নহয়। যে মই যদি এখন শ্লাইডত দেখাওঁ, ধৰা এখন খেতি পথাৰ এখন খেতি পথাৰ, ইয়াত ঘেঁহুৰ শস্য এনেকৈ লগোৱা আছে, হয়নে? আমি জানো যে সমান সমান দূৰত্বত দিয়া হয়। ইয়াতে এনেকৈ ঘেঁহুৰ শস্য দিয়া আছে, তাৰে মাজে মাজে কি হয়, কিছুমান এনেকৈ যেনেকৈ গজি যায়। মানে ধৰা মই এটা সেউজীয়া কালাৰ দিছোঁ, বেলেগ বেলেগো হ'ব পাৰে। ধৰা তোমাৰ এনেকুৱা তোমাৰ অপতৃণবোৰ গজিব পাৰে। এতিয়া এইবোৰ অপতৃণ নিৰোৱাটো জৰুৰী, কাৰণ ইয়াতো নিৰ্দিষ্ট পৰিমাণৰ পোষক দ্ৰব্যবোৰ থাকিব। ব্লুবোৰ ধৰা পোষক দ্ৰব্য বুলি কৈছোঁ। তো ইহঁতে কি কৰে, পোষক দ্ৰব্যবোৰ গোটেই আহৰণ কৰিলে, ফলত কি হ'ব, শস্যবোৰ মৰি যাবও পাৰে, নহ'লে শস্যবোৰৰ বিভিন্ন বেমাৰো হ'ব পাৰে, পোকে ধৰিব পাৰে। সেইকাৰণে কি হয়, আমি এইবোৰ অপতৃণ নিৰোৱাটো অতি জৰুৰী। এতিয়া তাৰপিছৰ কি দিছে পেৰেগ্ৰাফটো, খেতিয়কসকলে অপতৃণ আঁতৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয়। শস্য বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণবোৰ উভালি পেলোৱা হয়, যাতে পাছলৈ শুকাই মাটিৰ লগত মিহলি হৈ যায়। যেতিয়া অপতৃণবোৰ গজিবলৈ আৰম্ভ কৰে, তেতিয়াই সেইবোৰ নিৰ্মূল কৰি দিয়া হয়। ফৰ এক্সাম্পল, মাটি চহোৱাৰ টাইমত কি হয়, অপতৃণবোৰ গজি থাকে নহয়, তেতিয়াই কি হয়, উঘালি পেলোৱা হয়, হাতেৰে উঘালি পেলোৱা হয়, নহ'লে বা কাঁচি খন্তিৰে উঘালি পেলোৱা হয়। আগলৈ দিছে, অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতে ইহঁতক নিৰোৱাটো আটাইতকৈ উপযুক্ত সময়, কাৰণ ফুল আৰু গুটি ধৰাৰ পিছত কি হয়, সিহঁতৰ গুটি সৰি পেলাই আৰু নতুনকৈ গজিব পাৰে। সেইকাৰণে কি হয়, বেষ্ট টাইমটো হৈছে যে সিহঁতৰ ফুল বা গুটি নধৰোঁতে বা কোমল হৈ থাকোঁতে সিহঁতক নিৰোৱাটো জৰুৰী। সময়ে সময়ে উভালি বা গুৰিতে কাটি অপতৃণবোৰ খেতিৰ পৰা আঁতৰাব পাৰি। এই কাম খন্তিৰ সহায়ত কৰা হয়। খন্তি দেখাইছিলোঁ চাগে ন, কোদাল, কাঁচি এইবোৰ দ্বাৰা কৰা হয়।
বীজ সিঁচা যন্ত্ৰ অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া বীজ সিঁচা যন্ত্ৰটো আমি দেখিছিলোঁ, সেই বীজ সিঁচা যন্ত্ৰটো কি হয়, অপতৃণ মাৰিবলৈ ব্যৱহাৰ কৰা হয়। মানে মাটি চহোৱা টাইমতে এইবোৰ কাম কৰি দিয়া হয়, তথাপি যদি মাটি চহোৱাৰ পিছতো এইবোৰ থাকি যায়, তেতিয়াহ'লে কি হয়, খেতিয়কসকলে কিছুমান আন পদ্ধতি অৱলম্বন কৰে। সেই কি পদ্ধতি আগলৈ চাওঁ আহা। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এতিয়া কি হয়, এতিয়া শস্য যেতিয়া ডাঙৰ হৈ যায়, তাৰপিছত যদি অপতৃণবোৰ গজে, তেতিয়াতো প্ৰব্লেম হৈ যাব সেইখিনি গুচাওঁতে, কাৰণ কিমান যাব মাজে মাজে আৰু কিমান এনেকুৱা শস্য উঘালি থাকিব। সেইকাৰণে কি কৰে, কিছুমান ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, যেনে 2,4-D। এইটো এটাই নাম দেই, ইম্পৰ্টেণ্ট, কাৰণ এইটো স্পেচিফিককৈ দিয়া আছে, সেইকাৰণে এইটো মনত ৰাখিবা। 2,4-D এইটো এটা ৰাসায়নিক দ্ৰব্য, সেইটো ছিটিয়াই দিয়া হয়। এই মানুহজনে যেনেকৈ ছিটিয়াই দিছে, তেনেকৈ যেনেকৈ ছিটিয়াই দিছে ন, এনেকৈ ছিটিয়াই যোৱা হয়। অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওৱা হয়। ইহঁতে শস্য ধ্বংস নকৰে, অপতৃণবোৰ প্ৰয়োজন সাপেক্ষে পানীত মিহলাই পাতল কৰি স্প্ৰে মেচিনৰ সহায়ত পথাৰত ছটিয়াই দিয়া হয়। এইটো এতিয়া স্প্ৰে মেচিন, পিছফালে যে এনেকৈ মানুহটো লৈ লৈছে, এইটো স্প্ৰে মেচিন। এনেকৈ কি হয়, এনেকৈ অপতৃণবোৰৰ ওপৰত গোটেই খেতিপথাৰখনতে দিয়া হয়। আৰু কি হয়, কেৱল অপতৃণবোৰহে মৰে, কাৰণ প্ৰত্যেক শস্যৰে যিটো মানে ৰাসায়নিক দ্ৰব্যবোৰৰ যিটো প্ৰভাৱ, সেইটো বেলেগ বেলেগ হয়। কিছুমান শস্যত সেইবোৰে কাম নকৰে। এতিয়া অপতৃণবোৰৰ ওপৰত কাম কৰা ৰাসায়নিক দ্ৰব্য যেনে 2,4-D ব্যৱহাৰ কৰা হয়, যাতে সেইবোৰ মৰি যায়, কিন্তু শস্যৰ ওপৰত ইফেক্ট নকৰে। অপতৃণনাশক ছটিওৱাৰ বাবে মানুহজনক অপতৃণনাশকে অপকাৰ কৰে নেকি? এতিয়া প্ৰজ্ঞানে এইটো প্ৰশ্ন সুধিছে। এতিয়া প্ৰশ্নটোৰ উত্তৰ তলত দিয়া আছে, কিন্তু যদি মই থুলমূলকৈ কওঁ, তেনেহ'লে যিবোৰ অপতৃণনাশক আছে, সেইবোৰে মানুহজনক অনিষ্ট কৰিবও পাৰে। সেইকাৰণে কি কৰে, মানুহজনে মুখত কাপোৰ ঢাকি ল'ব লাগে, বা মাস্ক পিন্ধি ল'ব লাগে, হাতত গ্লোভছ পিন্ধি ল'ব লাগে, যাতে এইবোৰে অনিষ্ট কৰিব নোৱাৰে। কাৰণ অপতৃণনাশক, কাৰণ কিবা এটা বস্তু মাৰি পেলোৱা হৈছে, ধ্বংস কৰা হৈছে, গতিকে কিবাটো এটা এফেক্ট হ'ব পাৰে। সেইকাৰণে আমি প্ৰিকশ্যনবোৰ মানি চলিব লাগে। আগতে উল্লেখ কৰা হৈছে যে অপতৃণনাশক সাধাৰণতে অপতৃণৰ ফুল আৰু বীজ হোৱাৰ আগতে আংগিক বিকাশৰ সময়ত ছটিওৱা হয়। অপতৃণনাশকৰ ব্যৱহাৰে খেতিয়কৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে, সেয়ে তেওঁলোকে এই ৰাসায়নিক দ্ৰব্য অতি সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে, আৰু ছটিওৱাৰ সময়ত নাক আৰু মুখ কাপোৰেৰে ঢাকি ল'ব লাগে। মই কোৱাৰ দৰে, যিহেতু অপতৃণনাশকবোৰ বিষাক্তও হ'ব পাৰে, সেইকাৰণে কি হয়, কাৰণ অপতৃণ মানে কি, এক প্ৰকাৰৰ বন বুলি ক'ব পাৰি, এক প্ৰকাৰৰ উদ্ভিদ। সেই উদ্ভিদবোৰ মাৰিবলৈ ব্যৱহাৰ কৰা হৈছে, গতিকে সেইবোৰৰ কিছু হ'লেও বিষাক্ত প্ৰভাৱ থাকিব পাৰে। সেইকাৰণে আমি প্ৰিকশ্যন মানি চলা উচিত। আৰু যেতিয়া এইবোৰ ছটিওৱা হয়, স্প্ৰে মেচিনৰ সহায়ত ছটিওৱা হয়, তেতিয়া ছবিখনত দেখাৰ দৰে এই মানুহজনৰ মুখত মাস্ক মাৰি লৈছে। সেইকাৰণে আমি প্ৰিকশ্যনবোৰ মানি চলিব লাগে, আৰু তেনেকৈ অপতৃণবোৰ ধ্বংস কৰা হয়। গতিকে অপতৃণৰ পৰা সুৰক্ষা আজি পঢ়া হ'ল। নেক্সট ক্লাছত আমি পঢ়িম শস্য চপোৱা। গতিকে আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। যদি কিবা বুজি পোৱা নাই, তেন্তে কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি কিবা তোমালোকৰ ৰেকমেণ্ডেশ্যন আছে মোক জনাবা। এই পাঠটিৰ প্ৰশ্ন উত্তৰ পাঠটি শেষ হোৱাৰ লগে লগে পাই যাবা। আৰু আজিলৈ ইমানেই। থেংক ইউ, বাই বাই।